আমি নিশা শোৱাৰ সময়ত চক্ৰ বেলেঞ্চ কৰিব পাৰোঁ নিজৰ আমাৰ চক্ৰবোৰ। চক্ৰ বেলেঞ্চ কৰিবলৈ আমি 3 মিনিটছৰ বেল ৰেডি কৰি ল'লোঁ আৰু এখন হাত নিজৰ আমি 6টা চক্ৰ বেলেঞ্চ কৰিম। এখন হাত আজ্ঞা চক্ৰত ৰাখিলোঁ বা থাৰ্ড আই চক্ৰত ৰাখিলোঁ আৰু আনখন হাত ৰুট চক্ৰত ৰাখিলোঁ। ৰাখি আমি ক'ম, হে ৰেইকি শক্তি, প্লিজ মোৰ থাৰ্ড আই চক্ৰ আৰু ৰুট চক্ৰ পিউৰিফাই কৰা, পিউৰিফাই কৰা, পিউৰিফাই কৰা। হে ৰেইকি শক্তি, প্লিজ মোৰ থাৰ্ড আই চক্ৰ আৰু ৰুট চক্ৰ এনাৰ্জাইজ কৰা, এনাৰ্জাইজ কৰা, এনাৰ্জাইজ কৰা। হে ৰেইকি শক্তি, প্লিজ মোৰ থাৰ্ড আই চক্ৰ আৰু ৰুট চক্ৰ বেলেঞ্চ কৰা, বেলেঞ্চ কৰা, বেলেঞ্চ কৰা। এতিয়া 3 মিনিটৰ বেল বাজিব, 3 মিনিট এনাৰ্জি দিয়া হ'ল। তাৰপিছত আমি তলৰ হাতখন ৰুট চক্ৰৰ পৰা চেক্ৰাল চক্ৰলৈ আনিম আৰু ওপৰৰ হাতখন থাৰ্ড আই চক্ৰৰ পৰা থ্ৰোট চক্ৰলৈ লৈ আহিম। একেদৰে ক'ম, তেনেকৈ পিউৰিফাই কৰিবলৈ ক'ম, এনাৰ্জাইজ কৰিবলৈ ক'ম আৰু বেলেঞ্চ কৰিবলৈ ক'ম। এফাৰ্মেশ্যন দিম, পিউৰিফাই হ'ল, এনাৰ্জাইজ হ'ল আৰু বেলেঞ্চ হ'ল। এতিয়া আমি ওপৰৰ হাতখন হাৰ্ট চক্ৰলৈ আনিলোঁ আৰু তলৰ হাতখন চেক্ৰালৰ পৰা সোলাৰ প্লেক্সাছ অৰ্থাৎ মণিপুৰ চক্ৰলৈ আনিলোঁ। ঠিক একেদৰে ক'ম, মোৰ এই দুটা চক্ৰ পিউৰিফাই কৰিবলৈ ক'ম, এনাৰ্জাইজ কৰিবলৈ ক'ম আৰু বেলেঞ্চ কৰিবলৈ ক'ম আৰু হ'ল বুলি এফাৰ্মেশ্যন দিম। তেনেদৰে আমি প্ৰতি দুটা চক্ৰত 3 মিনিটছ বা 3 মিনিটকৈ দি যাম আৰু পিউৰিফাই কৰিম, এনাৰ্জাইজ কৰিম আৰু বেলেঞ্চ কৰিম। ছেকেণ্ড ডিগ্ৰীৰ পৰা আমি যিহেতু চিম্বলছ পাম, গতিকে আমি ইয়াতে ৰেইকি শক্তিৰ সলনি আমি ফাৰ্ষ্ট চিম্বল চকুৰে ক'ম কথাখিনি আৰু চকুৰে অনুৰোধ কৰিম পিউৰিফাই, এনাৰ্জাইজ আৰু বেলেঞ্চ কৰিবলৈ। ধন্যবাদ।